শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালোৰৰ উদ্যোগত বাংগালোৰত স্থাপন হোৱা একমাত্ৰ নামঘৰত আজি ইংৰাজী 14/1/2026 তাৰিখে অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু অতি আনন্দ উলহ-মালহ আৰু শ্ৰদ্ধাৰ পৰিৱেশৰ মাজেৰে উদযাপন কৰা হয়। অসমৰ পৰা প্ৰায় ৩,০০০ কিলোমিটাৰ নিলগত অৱস্থিত বাংগালোৰ মহানগৰী মাৰাথাহাল্লিস্থিত নামঘৰ প্ৰাংগণত প্ৰত্যেক বছৰৰ দৰে এইবাৰো প্ৰায় সহস্ৰাধিক বাংগালোৰবাসী অসমীয়াই ভোগালী বিহুক যথাসম্ভৱ পৰম্পৰাগত আৰু আধ্যাত্মিক ভাৱধাৰাৰে উদযাপন কৰে। পুৱা 8:30 জ্বলন্ত মেজিৰ উষ্ণতাৰ মাজতে উপস্থিত ৰাইজে সকলোৰে মংগল কামনাৰে অগ্নি দেৱতাক স্মৰণ কৰে। ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি পৰ্ব অনুষ্ঠিত হয়। বাংগালোৰৰ নামঘৰ প্ৰতিষ্ঠাৰ আৰম্ভণিৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত অতি সক্ৰিয় বিষয়ববীয়া শ্ৰদ্ধাৰ জ্যোতি কৰ্মী ডাঙৰীয়াৰ দুখজনক অকাল বিয়োগত শোকাহত সকলোৱে তেখেতৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আলোকচিত্ৰৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধা আৰু অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে সাংস্কৃতিক সমাজৰ তৰফৰ পৰা উপস্থিত সকলো অভ্যাগত পৰম্পৰাগত বিহু জলপান দৈ চিৰামুৰি গুৰ লাড়ু আৰু পিঠাৰে আপ্যায়িত কৰা হয়। জ্বলন্ত মেজিৰ কাষত সকলোৱে ঢোলতাল আৰু বাঁহীৰ সুৰত বিহু নৃত্য গীতত অংশগ্ৰহণ কৰে। নামঘৰৰ পৰিৱেশ সম্পূৰ্ণৰূপে মুখৰিত হৈ পৰে আৰু স্থানীয় লোকসকলেও খন্তেক থমকি ৰৈ এই সাংস্কৃতিক উৎসৱ উপভোগ কৰে। I have Amulya with me. She is from Bidar, Karnataka. So as I said, we are now taking Bhavana to all the people, not only for Assamese people, for everybody who loves tradition and culture. So we would like to know from Amulya what she is thinking about the Bhavana which is happening on 24th January, and if she can tell in her own mother tongue. ನಮಸ್ಕಾರ ಎಲ್ಲರಿಗೆ. ನನಗೆ ಆಸಾಮೀಸ್ ಕಲ್ಚರ್ ಮತ್ತೆ ಭಾವನೆಯನ್ನು ತಿಳಿದುಕೊಳ್ಳಲು ಬಹಳ ಸಂತೋಷವಾಗಿದೆ. ನಾನು ನಿಮ್ಮೆಲ್ಲರಿಗೂ ಕೂಡ ಬಂದು ಇದನ್ನು ಅನುಭವಿಸಬೇಕೆಂದು ನಾನು ನಿಮ್ಮಲ್ಲಿ ಕೇಳಿಕೊಳ್ಳುತ್ತೇನೆ. ಧನ್ಯವಾದಗಳು. শেষত নামঘৰত নাম প্ৰসংগ আৰু কীৰ্তন পাঠ অনুষ্ঠিত হয়। সমূহ ৰাইজৰ মংগল কামনাৰে প্ৰসাদ আৰু ভোগ বিতৰণৰ জৰিয়তে অনুষ্ঠানৰ সামৰণি মৰা হয়। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজে গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শনৰ চতুৰ্থ প্ৰয়াস হিচাপে অহা ২৪ জানুৱাৰী তাৰিখে গান্ধাৰী কৃষ্ণ দৰ্শন নাটভাগ প্ৰদৰ্শনৰ আয়োজন কৰিছে। বহিঃ ৰাজ্যত থাকিও বিহুৰ দিনা ভোগালী উৎসৱ অনুষ্ঠানভাগ সফলতাৰে সম্পন্ন কৰিবৰ বাবে ৰাইজৰ সহায় সহযোগিতা আগবঢ়োৱা সকলো সদস্যা শুভাকাংক্ষী আৰু উপস্থিত ৰাইজলৈ সমাজৰ সভাপতি শ্ৰী চন্দন সোণোৱাল ডাঙৰীয়াই সমাজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।